জীৱনতে তিনিটা কথা সদায় মনত ৰাখিবা যদি ভুলক আঁতৰাই নিদিয়া তেন্তে সেয়া প্ৰতিশোধলৈ পৰিৱৰ্তন হ'ব সদায় মনত ৰাখিবা যিজন ব্যক্তিয়ে আপোনাৰ আগত বেলেগৰ দুখৰ কথা কয় সেইজন ব্যক্তিয়ে আপোনাৰ দুখৰ কথাও আনৰ আগত কৈ ফুৰে পানীৰ দৰে হোৱা যি নিজৰ পথ নিজেই তৈয়াৰ কৰি লয় শিলৰ দৰে নহবা যি আনৰ পথো বন্ধ কৰি দিয়ে জীৱনত মানুহৰ ভুল হয় আৰু শুধৰণিও নিজেই কৰিব লাগে আনক আশা কৰিব নালাগে আনে শুধৰাই দিব বুলি আশা কৰিব নালাগে জীৱনৰ সপোনবোৰ আচৰিত ধৰণৰ হয় ই দুখীয়া অট্টালিকাৰ সপোন দেখুৱায় আৰু যি অট্টালিকাত ধনীবোৰৰ টোপনিয়ে নাহে মানুহৰ দুখৰ কাৰণ এইটোৱে তেওঁ সকলো জানে কিন্তু তেওঁ একো নুবুজে বা কেতিয়াও বুজিবলৈ চেষ্টাই নকৰে এইটো অপ্ৰিয় হ'লেও সত্য যে আপুনি যিমানেই ভাল কাম নকৰক তাৰ প্ৰশংসা কৰক বা নকৰক যদি আপোনাৰ সামান্য ভুল হয় যদি এটা সৰু ভুল হয় সৰু দুখ হয় তেন্তে বদনাম কৰিবলৈ কিন্তু কোনেও পিছ নেৰে ভগৱানৰ লগত প্ৰেম কৰা আৰু মানুহৰ লগত প্ৰেম কৰা আমাৰ পাৰ্থক্য কি ভগৱানৰ লগত প্ৰেম কৰিলে আমি শক্তিশালী হৈ পৰোঁ আৰু মানুহৰ লগত যেতিয়া আমি প্ৰেম কৰোঁ তেতিয়া আমি দুৰ্বল হৈ